মোৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মোৰ ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উদ্দেশ্য কৰি। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আগন্তুক নৱবৰ্ষৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে নিৰ্বাচনৰ শুভেচ্ছাও জ্ঞাপন কৰিলোঁ। আগন্তুক নিৰ্বাচনৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই গোলাঘাট জিলাৰ এগৰাকী গাঁৱৰ মহিলা, যিগৰাকী মহিলা আপোনাৰ পিছে পিছে বহুত বছৰৰ পৰা মই দৌৰি ফুৰাৰ দৰে আৰু দৌৰি ভাগৰি ফুৰি আজি মই ভিডিঅ'টো বনাবলৈ প্ৰস্তুত কৰিবলৈ লৈছোঁ আপোনাৰ বাবে। গতিকে কিয়নো আপোনাৰ পিছে দৌৰি ফুৰিলোঁ বাৰু, আজি মই সেই কথাখিনি আপোনাক এইদৰে ভিডিঅ' আকাৰে ক'বলৈ চেষ্টা কৰিলোঁ। ক্ষমা কৰিব যদি মোৰ ভুল হৈছে তাৰ বাবে। যেতিয়া ক'ভিড আৰম্ভ হৈছিল, যেতিয়া আপুনি গোলাঘাট অসামৰিক চিকিৎসালয়লৈ অহা যোৱা কৰিছিলে, ঘপককৈ এনেকুৱা লাগিছিল যেন মই দৌৰি গৈও আপোনাক মই লগ পাম আৰু কিছু কথা ক'ম আৰু আপোনাৰ মুখেৰে কিছু জানিবলৈ বহুত হেঁপাহ আছিলে আৰু কিছুমান কথা ক'বলৈ। আৰু মোৰ এনেকুৱা বেছি হৈ গৈছিলে, আপুনি য'তে আহা বুলি গম পাইছিলোঁ মই যেন দৌৰি যাম। আৰু এনেকুৱা মোৰ সন্তানেও কৈ গৈছিলে, আজি মামা অমুকত আহিছে নহয় মা, তই যাৱ নেকি? এনেকুৱা ধৰণৰ হৈ গৈছিলে এটা সময়ত। কিন্তু কিয় আপোনাৰ কাৰণে ইমান দৌৰিবলৈ মোৰ হেঁপাহ হৈছিলে? আপোনাৰ যিখিনি কথা আপোনাৰ টিভিতেই হওক সকলোতে শুনি থাকোঁ, মোৰ বহুত বেছি ভাল লাগিছিল। ইমান সুন্দৰকৈ বহুত বেছি চোকা মানুহেও ইমান সুন্দৰকৈ বুজাই কথা কোৱা মই আৰু আগতে পোৱাও নাছিলোঁ। গতিকে আপোনাৰ কথাখিনি শুনি বহুত বেছি ভাল লাগে আৰু মই বহুত বেছি সাহস পাওঁ। আৰু যেতিয়া কিছুমান নিজৰ পৰিস্থিতি আহে, তেতিয়া মোৰ এনেকুৱা লাগিছিল যেন আপোনাক লগ পালেই মোৰ যেন সমাধান হ'লহেঁতেন। কিন্তু মই আপোনাক লগ নাপালোঁ। লগ পাবলৈ বহুত বেছি দৌৰিলোঁ, বহুত বেছি। গতিকে ক'ত দৌৰিলোঁ, কেনেকৈ দৌৰিলোঁ, আজি সেইখিনিকে আপোনাক ক'বলৈ বুলি বিচাৰিলোঁ। যদিহে এই ভিডিঅ'টো কিবা কাৰণে আপোনাৰ কৰ্ণগোচৰ হয়, তেতিয়াহ'লেতো আপুনি গম পাব। আৰু যদিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰ্ণগোচৰ নহয়, হ'বলৈ যাতে মোৰ বন্ধুবৰ্গসকলে সহায় কৰে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। আৰু আপোনালোকেও সহায় কৰিব লাগিব, যিহেতু শ্বেয়াৰ কৰিব লাগিব। তেতিয়াহে মোৰ অকণমান ভবা কথা এটা হ'ব বুলি মই ভাবিছোঁ। এতিয়া আৰু দৌৰাৰ মোৰ কোনো সাহস নাই। দৌৰি মই বহুত বেছি ভাগৰি গ'লোঁ, বহুত হতাশাত মই ভুগিলোঁ। গতিকে এতিয়া মোৰ যিহেতু ইউটিউব চেনেলটো মই খুলি লৈছোঁ, গতিকে এইদৰেই ক'বলৈ সাহস অকণমান গোটালোঁ। আচলতে কি হয়, জীৱন যুঁজি যাওঁতে সাহস বহুত বেছি গোট খাইছে। ভয় দেখোন নোহোৱাই হৈ গৈছে, ভয় একেবাৰেই নাই। আপোনাক লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, গতিকে হয়তো ভয় লগা কিছুমান মানুহৰ বাবে বহুত বেছি ভয় লগা কিছুমান কথা, কিন্তু মোৰ দেখোন ভয় একেবাৰেই নালাগে। ইমানেই জীৱন যুঁজত যুঁজি ভাগৰি পৰিছোঁ, ভয় অকণো মোৰ লগা নাই। যদি মোৰ ভুল হৈছে, ক্ষমা কৰিব নোৱাৰিলেও আপুনি যিদৰে শাস্তি দিয়ে মোৰ ল'বলৈ মই সাজু আছোঁ। গতিকে সেইবাবেহে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। প্ৰথম কথা হ'ল যে আমাৰ মহিলাসকলৰ প্ৰত্যেকৰে একোটা আত্মসহায়ক গোট আছে, নহয় জানো? সেই প্ৰত্যেকৰে গোটবিলাকক আপুনি বহুত বেছি সুবিধা দিছে। আজিকালি গোট নহ'লে একো সুবিধা নাপায়, আপুনিও জানে। সকলো মহিলা যিহেতু আছেই, টাউন গাঁও নগৰ চহৰ বুলি কথা নাই, সকলোতে আছে। গতিকে তেওঁলোকক এগৰাকী মহিলাৰ প্ৰাপ্যখিনি আপুনি দিবলৈ চেষ্টা কৰিছে, লোন হিচাপতেই হওক, সাহাৰ্য হিচাপতেই হওক। কিন্তু মই এনেকুৱা এগৰাকী দুৰ্ভগীয়া মহিলা, এটা মই গোটত, আত্মসহায়ক গোটত এটা সময়ত আছিলোঁ, কিন্তু মই গোটৰ পৰা ওলালোঁ। কিন্তু কিয়? গতিকে মই আত্মসহায়ক গোটত যে মই নাই, গতিকে মই সেইখিনি সুবিধাৰ পৰাও মই বঞ্চিত এগৰাকী মহিলা। কিন্তু সেইটো মই কৰিয়ে ৰাখিছোঁ, কাৰণ মই এতিয়া ভিডিঅ'টোত গোটেইখিনি ক'বলৈ মই ইচ্ছা কৰা নাই, কাৰণ আপোনাক যিহেতু মই লগ নাপালোঁ। এই ভিডিঅ'টো বহুতেই চাব, যদি চায় তেখেতসকলে হয়তো সেইখিনি জানি কিনো কৰিব, কিয় মই নাই, সেইখিনি হয়তো আপুনি গম পোৱা হ'লে মোৰ কামত আহিলেহেঁতেন। আৰু এটা কথা হ'ল, 2024 বৰ্ষৰ ভিতৰত এটাও কেঁচা ঘৰ যাতে নাথাকক, তেনেদৰে শুনিছিলোঁ। পঞ্চায়তত এবাৰ গৈ পেলাই মই যেন নাম এটাও দেখিছিলোঁ আমাৰ, কিন্তু সেই ঘৰ আজিও আমাৰ নামত নাহিল। 3খন লিষ্ট ওলাই গ'ল, বহুত আশাৰে ৰৈ আছোঁ। চাওকচোন, যিটো ঘৰৰ পৰা মই এতিয়া আপোনাক ভিডিঅ'টো কৰিছোঁ, সেই ঘৰটোৱে হৈছে আমাৰ।
সেই ঘৰটোত থাকি কিমান বেছি সহ্য কৰি এতিয়া বৰষুণ দি আছে। আপুনি হয়তো এই ভিডিঅ'টোত বা আপোনাৰ বন্ধুবৰ্গসকলে শুনি আছে যে টিঙত বৰষুণৰ পানী পৰি আছে। এই বৰষুণজাকত এই ঘৰখনত কিদৰে পাৰ কৰিব লাগে সেইখিনি মই জানো আৰু মোৰ সন্তানে জানে, মোৰ ঘৰখনৰ মানুহে জানে। গতিকে যিহেতু প্ৰাপ্য সকলোৱে পাইছে আৰু নোপোৱা মানুহৰ ভিতৰত মই কিয় পৰি গ'লোঁ। এতিয়াতো ঘৰ নোপোৱা মানুহ বহুত বেছি কম। যিসকলৰ ঘৰ পকী ঘৰ আছে তেওঁলোকৰো কিছুমান অকলশৰীয়াকৈ থকা বুলিয়েই হওক, বহুতৰ দেখিছোঁ চৰকাৰী ঘৰ আহিছে। কিন্তু আমাৰ এই ঘৰটোত থকাৰ পাছত মই নোপোৱাকৈ থাকি যোৱাৰ কাৰণটো বাৰু কি? 2 নম্বৰ কথা হ'ল সেইটো। আৰু 3 নম্বৰ কথাটো হ'ল যে মই কৈছোঁৱেই যে আপুনি য'তেই আহা বুলি মই গম পাওঁ তালৈকে মই দৌৰ মাৰোঁ। যিকোনো প্ৰকাৰে এগৰাকী মহিলা মই দৌৰ মাৰোঁ। যিহেতু মোৰ কোনো এনেকুৱা নহয় যে মই গোটত আছোঁ, গোটৰ লগত গৈছোঁ, কিন্তু মই যিকোনো প্ৰকাৰে যাবলৈ মই চেষ্টা কৰোঁ। এইটো ছাইডত গোলাঘাট ডিষ্ট্ৰিক্টৰ যিকোনো জেগাত মই চেষ্টা কৰি আহিছোঁ। কিয় মই নাজানো, আপোনাৰ কথাখিনি শুনিয়েই যেন মই অলপ সান্তনা ল'লোঁ, কিন্তু সেই শুনাহে হয়, তাৰ বাহিৰেতো মই একো কৰিব নোৱাৰোঁ। যেতিয়া আপুনি ৰগধলা পথাৰলৈ আহিছে 2022 চনত, তেতিয়া মই সেইদিনাখন ঘপককৈ শুনিলোঁ যে আজি ছাৰ আহিব ৰগধলা পথাৰলৈ। গতিকে মই বিশেষকৈ আমাৰ খুমটাই সমষ্টিৰ বিধায়কৰ ওচৰলৈ যাবলৈও মই সময় সুবিধা নাপালোঁ। তেখেতৰ যোগেদি আপোনাক লগ কৰাৰ সময়কণ মই নাপালোঁ। যিহেতু তেখেতৰ ঘৰ বহুত বেছি ভিতৰত, মই তেখেতৰ ঘৰলৈ যাবলৈ হ'লে মোৰ বহুত বেছি প্ৰব্লেম হয়। আৰু তেখেতক যিহেতু লগ নাপাওঁ সেইদিনাখন, কাৰণ যিটো সময়ত মই গম পাইছোঁ সেইটো সময়ত মই তেখেতৰ ঘৰলৈ যোৱা হ'লে মই ৰগধলা পথাৰলৈ যাব নোৱাৰোঁ। তেনেকুৱা কিছুমান কথাৰ বাবে মই খুমটাই সমষ্টিৰ বিধায়ক মহোদয়ৰ ঘৰলৈ গৈ তেখেতৰ যোগেদি আপোনাক মই লগ কৰিবলৈ ভাবিবলৈ সময় নহ'ল। আৰু এগৰাকী মাইকী মানুহ ইমান ভিতৰলৈ যাবলৈ কাৰোবাক খাতি কৰিব লাগে, লৈ যাবলৈ ক'ব লাগে, আকৌ সেই লৈ যাবলৈ কোৱাজনেও বা কি মন্তব্য থাকিব, তেনেকুৱা কিছুমান কথা থাকে। গতিকে আৰু সেইবাবেই মই নিজে এখন স্কুটি শিকিছিলোঁ, যে তেনেকুৱা কিছুমান জেগালৈ ঘপককৈ যাব পৰাকৈ মই যাতে নিজেই অকলে যাব পাৰোঁ। কিন্তু মোৰ এটা 2019 চনত বহুত ডাঙৰ এটা ঘটনা হ'ল। সেই স্কুটিৰ পৰাই নিজৰ স্কুটিখনৰ পৰাই ঘটনা হোৱাৰ পিছত মই আৰু সেইটো সাহস কৰাও মোৰ নোহোৱা হৈ গ'ল। গতিকে সকলো ক্ষেত্ৰত ক'ৰবাত যাব হ'লে লোকৰ ওপৰত ভৰসা কৰিব লগা হয়। বাৰু যিয়ে নহওক, আপোনাক এইটো কথা এইবাবেই জনালোঁ যে নিজৰ বিধায়কক জনাব লাগিছিল। সেইটো কথা কিয় নজনালোঁ বা নজনোৱাকৈ আপোনাৰ ওচৰলৈ গ'লোঁ, সেইটো বিষয়লৈ মই কথাটো জনালোঁ। তাৰপাছত মই ৰগধলা পথাৰলৈ যেতিয়া লগ কৰিবৰ বাবে গৈছোঁ, কিমান শাস্তি হ'ব পাৰে আপুনি নিজে চিন্তা কৰক। কিমান দূৰৰ পৰা খোজকাঢ়িব লগা হৈছে ভিৰত। খোজকাঢ়ি গৈ যেতিয়া ৰৈছোঁগৈ, ছিকিউৰিটিৰ হেঁচা ঠেলা, কোনো মানুহে লগ কৰিবলৈ নিদিয়ে। আপুনি পথাৰৰ ভিতৰত যেতিয়া সকলোৰে মাজত যেতিয়া ৰগধলা পথাৰৰ দাৱনীৰ লগত টেঙা খোৱা গোটেইখিনি আপোনাৰ লগত হৈ আছিলে, সেইখিনি সময়ত মই যেন সেইখিনিৰ পৰা মই যাব পৰা নাই। ৰাস্তাৰ মূৰত যেতিয়া মই ৰখি আছোঁ, কেতিয়া ছাৰ আহিব, লাষ্টত ৰখি হেঁচা ঠেলাৰ মাজত এখন এপ্লিকেশ্যন লৈ গৈছিলোঁ মই। সেই এপ্লিকেশ্যনখন আপোনাৰ হাতত মই দিবৰ বাবে ইমানখিনি যেতিয়া কষ্ট কৰিলোঁ, মই ঘূৰি অহাৰ কোনো মানে এয়াই যেন মোৰ শেষ আশা তেতিয়া ভাবিছিলোঁ। ৰগধলা যিহেতু আমাৰ ঘৰৰ ওচৰতে, গতিকে তাতেই যেতিয়া মই আপোনাক লগ পাইছোঁ, গতিকে মই সেইটো কাম যাতে মই কৰি নহাকৈ মই নাহিম, তেনেকুৱা মানে মোৰ সেইখিনি সময়ত হৈছিলে। আৰু ঠিক সেইদৰে আপুনি পথাৰৰ পৰা উঠি আহি সুন্দৰকৈ কাক কেনেকৈ মাত লগাব লাগে লগালে। মইতো বাৰু ইমান বেছি ভিৰত ইমান দেখিবই পৰা নাছিলোঁ, বহুত চেষ্টা কৰোঁ। তাৰ মাজত যেতিয়া আপুনি গাড়ীখনত উঠিছিল, বহুতে মানা কৰাৰ স্বত্বেও মই জোৰ জবৰদস্তি হেঁচা ঠেলাৰ মাজেৰে মই আপোনাৰ হাতত কিদৰে দৰখাস্তখন দিব পাৰোঁ, মই সেই চেষ্টা কৰিছিলোঁ। আৰু মই আপোনাৰ হাতত এপ্লিকেশ্যনখন গুজি দিছিলোঁ। ইতিমধ্যে আপুনি গাড়ীখনত উঠি অকণমান আগুৱাই আহিছিলেই। কোনো কাৰণত আপোনাক মই লগ কৰিব পৰা নাছিলোঁ, কোনো মানুহে বুজা নাছিলে এগৰাকী মহিলা কিদৰে। মইতো এজনী দেখিতো মোক আচলতে ভাবিব পাৰিলেহেঁতেন যে এগৰাকী মানুহ আচলতে এনেকুৱা কিয় কৰি আছে। কিন্তু তেখেতসকলৰ ডিউটি, আৰু যিসকল ডিউটিত থাকে তেওঁলোকে নিজৰ ডিউটিটোতো বচাবলৈ চিন্তা কৰিব। গতিকে দুখ কাৰো গাতে নাই, কিন্তু মই বহুত বেছি কষ্ট পাইছিলোঁ। তাৰ মাজেৰে আপোনাৰ হাতত মই দৰখাস্তখন গুজি দিছিলোঁ। শেষত আপুনি ইতিমধ্যে গাড়ীত উঠিছিলে, তাৰ গাড়ীৰ ওপৰত উঠি পেলাই আপুনি উঠাৰ পাছত মই আপোনাক যেতিয়া আপুনি ওলাই আহিছিলে, আধা ওলাই মানুহজন যেতিয়া সকলোকে ৰাইজক বিদায় লৈছিলে, সেইখিনি সময়ত মই আপোনাৰ হাতত এখন এপ্লিকেশ্যন গুজি দিছিলোঁ। দি পেলাই মই ইমান বেছি শান্তি অনুভৱ কৰিছিলোঁ যে বেলেগৰ হাতেদি যদি এপ্লিকেশ্যনখন দিলোঁহেঁতেন, তেতিয়া এনেকুৱা এটা থাকিলেহেঁতেন, কিজানিবা ছাৰে পালে বা নাই এপ্লিকেশ্যনখন,
ছাৰক দিলে বা নাই, কিন্তু মই যে আপোনাৰ হাতে হাতে এপ্লিকেশ্যনখন দিছিলোঁ, মই ইমান বেছি সান্তনা এটা লৈছিলোঁ নিজেই যে ছাৰৰ অন্ততঃ মই হাতত দিলোঁ এপ্লিকেশ্যনখন। আৰু আপোনাক যেতিয়া মই এপ্লিকেশ্যনখন দিছিলোঁ, মই এষাৰ কথাই কৈছোঁ, ছাৰ এপ্লিকেশ্যনখন কিন্তু চাব দেই আপুনি। এতিয়া আপুনি কৈছিলে অঁ চাম। মই কিন্তু বহুত সান্তনা পাইছিলোঁ সেইটো কাৰণে যে ছাৰে এপ্লিকেশ্যনখন চাম বুলি অন্ততঃ কৈছে, গতিকে ছাৰে কেতিয়াও নিশ্চয় নকৰিব। কিন্তু চাওক, আজিলৈকে কোনো খবৰ নাপালোঁ। এপ্লিকেশ্যনখন দিয়াৰ পাছত আপুনি চালে নে নাই, চালে যদিনো আপুনি কি ভাবিলে, মোৰ ভুলেই হৈছিলে নেকি এপ্লিকেশ্যনখনত, মই একো গম নাপালোঁ। গতিকে নাজানো মোৰ ভুল হৈছে যদিও আজি ভিডিঅ'টো হয়তো আপুনি নাপাবও পাৰে, কিন্তু মোৰ কৈছোঁৱে মই যে মোৰ বহুত বেছি সাহসী হৈ গ'লোঁ। আপোনালোকে মোৰ ওপৰত কিবা পানিছমেণ্ট ল'ব বুলি মোৰ কোনো ভয় সংশয় একো নোহোৱা হ'ল। গতিকে সেইবাবে মই কথাখিনি আজি আকৌ পুনৰ যিহেতু ইলেকশ্যন আহি আছে, বাকী 10জনেও গম পাওক যে এনেকুৱা মহিলা এতিয়াও ভিতৰত সোমাই আছে যি আপোনাৰ আশাত এইদৰে ভুগি আছে। কিন্তু মোক দেখিলেতো একেবাৰেই নালাগে যে মই এজনী তেনেকুৱাকৈও কিবা সঁহাৰি বিচাৰি ঘূৰি ফুৰিব পৰা মানুহ। গতিকে মইতো ওলাই গ'লে মোক সকলোৱে কি চাকৰি কৰোঁ, কোন স্কুলত কৰোঁ বুলিয়ে মোক সোধে। গতিকে এতিয়াও মোৰ এইখন ঘৰৰ পৰা মই ভিডিঅ'টো বনাইছোঁ, গতিকে আপুনি মোক দেখি চাগে গমেই পাইছে যে মোক নালাগে তেনেকুৱা। কিন্তু মই কি কৰিম কওক, মইতো আৰু ফটা কানি এখন পিন্ধি থাকিব নোৱাৰোঁ। ফটা কানিখন পিন্ধিলেওচোন মোক একেই লাগে, কিন্তু মই সেইটো উপায় নাই। আৰু এইখন ঘৰতে থাকি এনেকৈয়ে থাকিয়েই মই সন্তানৰ বেমাৰ আজাৰ পঢ়া শুনা মই মেইনটেইন কৰিব লগা হৈছে। গতিকে মই অকণমান নিজকে ভালকৈ ৰাখি মই ভালো পাওঁ, যিমানকণ পাৰোঁ নিজে কষ্ট কৰোঁ তাৰ বাবে। গতিকে সেইটো এটা কথা। গতিকে ৰধোলা পথাৰত সেই আপোনাৰ হাতত এপ্লিকেশ্যনখন দিয়াৰ পিছত আশাই ৰৈ থাকিলোঁ। আজি 24 হ'ল, 24ৰ ইলেকশ্যন পালেহি। গতিকে এতিয়ালৈকে কোনো ধৰণৰ খবৰ নাপালোঁ। তাৰপাছত যেতিয়া ঘৰখনৰ বাবে একো লিষ্টত নাম নাহিলে 2বাৰ 3বাৰ, তেতিয়া মই ভাবিলোঁ DC ছাৰৰ ওচৰলৈ যাওঁ। DC ছাৰৰ ওচৰত মই এখন এপ্লিকেশ্যন দিলোঁ। তেতিয়া DC ছাৰে ক'লে যে ঠিক আছে, এইটো বন্ধ কৰা আছে এতিয়া এপটো, যেতিয়া খুলিব আমি তেতিয়া হেৰি কৰিম। কিন্তু এতিয়ালৈকে সেইফালেও খবৰ পোৱা নাই। গতিকে তথাপিতো ভিডিঅ'টো বনালোঁ বাবে মইতো বাৰে বাৰে আপোনাৰ বাবে প্ৰস্তুত কৰি থাকিবলৈ নোৱাৰিম। এগৰাকী মাইকী মানুহৰ নিজৰ সন্মানটো বচাই ৰাখিয়ে মই যিহেতু কাম কৰিব লাগিব, গতিকে সেই হিচাপত ভাবিলোঁ মই। গতিকে যেতিয়া বনাইছোঁ তেতিয়াই মই গোটেইকেইটা কথা ক'বলৈ বিচাৰিছোঁ। সেইফালৰ পৰা মই এতিয়ালৈকে খবৰ পোৱা নাই, এপ্লিকেশ্যনৰো একো নাপালোঁ। তাৰপাছত যেতিয়া আপুনি ক্লিন খুমটাইলৈ আহিছিলে, পৰিষ্কাৰ খুমটাইলৈ যেতিয়া আপুনি আহিছিলে, মই তেতিয়া আকৌ দৌৰিলোঁ। দৌৰি আপোনাৰ লগত ইমান ভাল লাগিছিলে সেই জেগাখিনিত য'ত আপুনি প্লেইনৰ পৰা নামিছিলে। গোটেই জেগাখিনি মোৰ মোবাইলত সাঁচি ৰাখিলোঁ আৰু আপোনাক দূৰৰ পৰা আপোনাৰ কথা শুনিলোঁ, কিন্তু আপোনাক লগ কৰাৰ কোনো সুবিধা নাছিলে। সেইখন সমাজতো মই আপোনাক দৌৰি গৈ পেলাই মই খালি গৈ মই কিছুমান বজাই নৰখাকৈ কাম কৰিবলৈ গ'লে মোৰো বা কি হ'ব সেইখিনি সময়ত। বাকীখিনি মানুহেতো যিখিনি আছে সেইখিনিতো চাই নাথাকিব বা এই মানুহগৰাকীয়ে বা কিয় এনেকুৱা কৰিছে। গতিকে মই সিমানখিনি পৰ্যায় নাপালোঁগৈ, নিজৰ ভাগ্যকে দিয়ালোঁ। কিন্তু আপোনাক লগ পাই পেলাই এই এপ্লিকেশ্যনখনৰ বিষয়ে নিৰ্দিষ্টকৈ, ঘৰটো বুলি নহয়, আপোনাক এবাৰ সুধি চাম বুলি ভাবিছিলোঁ, কিন্তু মই আপোনাক লগ পাবলৈ কোনো সুবিধা নহ'ল। গতিকে আজি মই বহুতকেইটা কথা আপোনাক খোলাকৈ কৈছোঁ, সকলো বন্ধুবৰ্গই শুনিব, গতিকে অলপ সহায় কৰিব বুলি মই আশা কৰিছোঁ। ৰধলা পথাৰত আপোনাক মই যিখন এপ্লিকেশ্যন হাতে হাতে দিছিলোঁ, যিখনৰ বাবে মই আজি দুখ লাগিছে বহুত, যিহেতু আপুনি এটা সময়ত স্বাস্থ্যমন্ত্ৰী আছিলে আৰু আপুনি বহুত বেছি দয়ালু বুলি মই অনুমান কৰিছিলোঁ। গতিকে সেই দৰখাস্তখন আছিলে স্বাস্থ্য সম্পৰ্কীয়। গতিকে এইখন দৰখাস্ত মোৰ স্ক্ৰীনশ্বট মাৰি থোৱা আছিলে। চাওক, মই এনেকৈয়ে অকণমানকৈ দেখাইছোঁ, ধৰিব বাৰু নোৱাৰে। মই অকণমান কৈ দিছোঁ। দৰখাস্তখন আছিলে প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ, তাৰিখ 9/12/2022, বিষয় অসম চৰকাৰৰ ওচৰত চিকিৎসাৰ সুবিধাৰ্থে কৰা এপ্লিকেশ্যনখন। মহোদয়, বিনীত সন্মানপূৰ্বক নিবেদন এই যে এইখন দৰখাস্ত। গতিকে দেখা পোৱা নাই চাগে, মই আপোনাক সেইবাবে এইকণকে দেখালোঁ যে মোৰ ওচৰত সেইখনৰ স্ক্ৰীনশ্বট আছে। গতিকে আপুনি দৰখাস্তখন চালে নে নাই নাজানো, কিন্তু আপোনাৰ হাতত মই দিছিলোঁ, কোনো মানুহৰ হাতত মই দিয়া নাছিলোঁ, একদম হাতে হাতে দিছোঁ। গতিকে সেইবাবে মই ভাবিছোঁ আপোনাৰ হাতৰ পৰা যদি এপ্লিকেশ্যনখন কাৰোবাক দি দিলে
হয়তো চাই পেলাই গুৰুত্ব দিয়া নাই বুলিতো মই ভবাই নাই, কাৰণ যিহেতু আপুনি তেনেকুৱা বুলি মই কেতিয়াও নাভাবোঁ। চোৱাৰ পাছত আপুনি সেইখন এপ্লিকেশ্যন বা তাৰ লগত গাঁঠি দিয়া কাগজ পত্ৰখিনি চোৱাৰ পাছত আপুনি কেতিয়াও একো নিমাত হৈ থাকিব পাৰে বুলি মই কেতিয়াও নাভাবোঁ। গতিকে হয়তো বেলেগৰ হাতত পৰিলে চাগে, নাজানো। বাৰু যিয়ে নহওক, আৰু বাকীখিনি মই এপ্লিকেশ্যনখন মই পঢ়ি শুনাবলৈ এতিয়া বিচৰা নাই, যিহেতু সামাজিক মাধ্যমত গোটেই এপ্লিকেশ্যনখন মই পঢ়ি শুনোৱাৰ মোৰ কোনো ইচ্ছা নাই, কাৰণ সেইখিনি কথা আপুনি অকলেহে জনা কথা আছিলে, সকলোকে জনোৱাৰ বিষয় বুলি মই নাই ভবা। গতিকে মই পিছৰখিনি পঢ়ি আপোনাক দেখাবলৈ বিচৰা নাই। কিন্তু এই দৰখাস্তখনৰ যে স্ক্ৰীনশ্বট এতিয়াও আছে 9/12/2022 এপ্লিকেশ্যনখন, সেইটোহে মই আপোনাক দেখালোঁ। আৰু এতিয়াতো আৰু ইলেকশ্যন পালেহি, গতিকে ভোটত নাম উঠা সকলৰ ইতিমধ্যে নামটো আহিছেই। গতিকে আমাৰ ঘৰলৈও আহিছে। মোৰ পৰিয়ালত 5টা মানুহ, এখেতে সৈতে সন্তান 3টা আৰু মোৰে সৈতে 5টা। গতিকে এতিয়া এখেতৰ নাম হৈছে ৰঞ্জিত বৰদলৈ। এইখন চাওক, নাম আহিলেই। ইতিমধ্যে আমি ভোট দি আহিছোঁ। প্ৰত্যেক বছৰে আমাৰ এই 4টা ভোট গৈ আছে, আৰু 5 নম্বৰটো হৈছে মোৰ ল'ৰাটো, তাৰো 18 বছৰ হ'ল। হয়তো অহা বছৰলৈ তাৰো আহিব। যদিও আমি প্ৰাপ্যসমূহ নাই পোৱা, সকলো পাবলৈ সক্ষম হোৱা নাই, কিন্তু আমাৰ যেতিয়া ভোটৰ লিষ্টত নাম আছে, এয়া আহিছে। গতিকে আমিতো 4টা-5টা ভোট দি আহিছোঁ আৰু দি যাব লাগিব। সেইজন হৈছে ৰঞ্জিত বৰদলৈ। এয়া হৈছে বন্দিতা দেৱী, মোৰ সৰুজনী ছোৱালী। এয়া দুখন। তাৰপাছত এয়া আছে ৰীতা দেৱী। এয়া ৰীতা দেৱী, মই, মোৰ নাম এইটো। তাৰপাছত আছে এয়া বৰ্ষা দেৱী, মোৰ ডাঙৰজনী ছোৱালী। গতিকে এয়া গতিকে ৰখাই দিব লগা হ'ল ভিডিঅ'টো অকণমান, কাৰেণ্টটো গুচি গৈছিলে। গতিকে এয়া চাওক, এই দুটা মানুহৰ এয়া নাম। তাৰপাছতে এয়া 4খন, এই 4খন, আৰু গতিকে 5 নম্বৰখন হয়তো মোৰ ল'ৰাৰ নামত এইবাৰ 18 বছৰ, সি হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে, তাৰ নামো আহিব। গতিকে আমি প্ৰাপ্যৰ পৰা বঞ্চিত থাকিলেও আমাৰ কৰ্তব্য আমি কৰি আহিছোঁ, আমি কৰি যাম। কিন্তু এনেকুৱা কিছুমান হৈ আছে যে আপোনালোকে বহুত বস্তু এৰি আহিছে, কৈছে কেনেকুৱা মানুহে পাব লাগে কোনখিনি বস্তু, কিন্তু এই মাজৰ মানুহ চামে এইখিনি খেলি মেলিও কৰিছে। গতিকে যিহেতু মই গোটত নাই, গতিকে গোটত থকা হ'লে সেইখিনি হেৰি হ'ল। গোটত কিয় নাই সেইটো এটা প্ৰশ্ন, মই এতিয়া ক'বলৈ বিচৰা নাই গোটত মই কিয় নাই। গতিকে সেইফালৰ পৰা মই বঞ্চিত, সেইখিনি কথাহে জনাব খুজিছোঁ। যদি আপোনাক পালোঁ হয়, গতিকে বা এপ্লিকেশ্যনখন চালেহেঁতেন, তেতিয়া নিশ্চয় গম পালেহেঁতেন যে মই গোটত কিয় নাই। গতিকে বহুত কথা আজি ক'বলৈ ইচ্ছা আছিলে। তাৰ বাবে আপুনি যদি মোক কিবা শাস্তিও দিব বিচাৰে, মই ল'বলৈ সাজু আছোঁ। গতিকে পুনৰ ক'লোঁ, প্ৰাপ্যৰ পৰা বঞ্চিত থাকিলেও যিখিনি আমাৰ অধিকাৰ, সেইখিনি কৰি আহিছোঁ, কৰি যাম। আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ বহুত হেঁপাহত। গতিকে বুজি পাব, যিসকলে চাইছে অকণমান সহায় কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ। বহুত কথা ক'ব লগা আছিল বাবে মই খোলাকৈ ভিডিঅ'টোতে যিমানখিনি পাৰোঁ মই আপোনাক জনালোঁ। আৰু বন্ধুবৰ্গইও গম পাইছে চাগে আজি মোৰ ভিডিঅ'সমূহ যিসকলে চাই আহিছে। গতিকে বাকীখিনি আপোনালোকৰ ওপৰত এৰি দিছোঁ। আপোনালোকে কি ভাবে, কি বিচাৰ কৰিব লাগে বুলি ভাবে। আৰু ভাল কথাসমূহ ভাইৰেল হওঁতে সময় লাগে, ময়ো জানো। আৰু বেয়া কিবা এটা সোনকালেই হয়, ভাইৰেল হৈ যায়। মই যদি ছাৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক বেয়াকৈ কিবা এটা কওঁচোন, বহুত সোনকালে ভাইৰেল হৈ যাব। কিন্তু আজি মই ভালকৈ কথাখিনি কৈ আছোঁ, গতিকে এইখিনি হয়তো ছাৰৰ কাণত পৰিবগৈও পাৰে, হয়তো নপৰিবও পাৰে, সেইখিনি মই জানো। যদি আপোনালোকে সকলোৱে ভাল পাইছে, কথাখিনি শুদ্ধ বুলি ভাবিছে, অকণমান সহায় কৰিব বুলি মই আশা কৰিলোঁ। আৰু যি আপোনালোকে ভাবে শাস্তি, যি ভাবে আপোনালোকে কমেণ্ট যোগে জনাব। ভাল কৈছোঁ নে বেয়া কৈছোঁ, সকলোৰে মই সঁহাৰি বিচাৰি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। লাজ ভয় একো মোৰ নাই আৰু এতিয়া। গমেই পাব, এই ভিডিঅ'টোতে চাগে গম পাইছেই। গতিকে মই একো নিজৰ কথা লুকুৱাই ৰাখি পেলাই মই ভালো নাপাওঁ। মই নিজৰ বস্তুবোৰ মই সদায় খোলা এখন কিতাপৰ দৰে ৰাখি ভাল পাওঁ। মোৰ নিজৰ জীৱনটো এখন খোলা কিতাপৰ দৰে ৰাখিবলৈ মই বিচাৰোঁ।
গতিকে মই সেইটোত অকণো লাজ নকৰোঁ। গতিকে আজিলৈ আহোঁ, ধন্যবাদ জনালোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম, যদিহে আপোনালোকে সঁহাৰি জনায়। ধন্যবাদ।